हेलो गाइज गुड मर्निंग रातिपुवा आहिलो आको आपनालोকৰ মাজত এয়া চাহ বহাইছো আৰু বিৰিয়ানী বনাইছো কাৰণ হাহুমা আহিছে আজি যাব ননদ এটাৰ ঘৰত ফুৰিব যাম সেই কাৰণে জলদি জলদি কাম কৰি আছো আৰু বিৰিয়ানী বনালো তাৰ পিছত এয়া ৰেডি হৈ ললো আৰু ৰান্ধা বাঢ়া কৰিলো জানে মই এটা জায়গাত ফুৰিবলৈ গলে মোৰ কাম কাজ কৰি থৈ যাব লাগে কাৰণ হাজবেণ্ড আছে লৰাও আছে এবিলাক বনাই থলো আৰু হাহু আহিলে তো বেছি দিন থাকিব নোখোজে এয়া আজি এটা ননদৰ ঘৰত যাই আছো মকল যাব সেই কাৰণে বাইকত লৈ গলো ননদ এটাৰ ঘৰত এয়া টটো দি গৈ আছো কাৰণ ওচৰতে বেছি দূৰ নহয় সেই কাৰণে আপোনালোকে ব্লগটো স্কিপ নকৰিব চাই থাকিব আৰু জনে জনে নতুন নতুন ভিডিও চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব हेलो गाइस वेलकम बैक टू माय चैनल आशा करिছো আপোনালোক ভালে আছে আজি আকৌ আহিলো আপোনালোকৰ মাজত আৰু এটা ইন্টাৰেষ্টিং ব্লগ লৈ আৰু হাহুমা আহিছে দেখাই দিছো 3 দিন হল আহিছে আৰু মই ব্লগটোত আগৰ ব্লগটোত দেখাইছো কানা হাহুমা গল কতবা কাৰণ কত যোৱা নাই মামা হহুৰৰ ঘৰত গৈছিল সেই কাৰণে আকৌ আহিছে আমাৰ ঘৰত আহি পেলাই আজি ননদ এটাৰ ঘৰত আহিছো ফুৰিবলৈ কাৰণ ননদ বিলাক ওচৰতে বিয়া হৈছে সেই কাৰণে আহিব পাৰো ননদ এটাৰ ঘৰত আহিছো ফুৰিবলৈ ইহতৰ ঘৰত কিমান ৰং বিৰংগী গছ গছনি চাব পাৰিব কিমান ধুনিয়া ধুনিয়া অমিতা ধৰি আছে দেখিছে না কিমান ধুনিয়া ধুনিয়া অমিতা আপোনালোকে ব্লগটো হেকলৈকে চাব লাইক শেয়াৰ কৰিব আৰু জনে নতুন নতুন চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা লাগে চাই ইহতৰ ঘৰত কিমান ধুনিয়া ধুনিয়া বস্তু চাবলৈ পোৱা যায় কচু ঘেছু আমাৰ ইয়াতো পোৱাই নাযায় মাটিৰ চৌকা কিমান ধুনিয়া এটো হৈছে পাকঘৰ ইহতে মাটিৰ চুলাটো বনায় আৰু ইয়া কিবা চাটনি চটনি বনাইছে গেছো ৰিফা ৰিফা চাটনি চটনি দি ভাত খালো তাৰ পিছত এয়া মটন দি ভাত খাই আছো আৰু ননদৰ ছোৱালীটো খেলি আছে আৰু কিমান ধুনিয়া প্লেস পৰিবেশটো দেখিছে কিমান ধুনিয়া লাগিছে গ্ৰীন গ্ৰীন আৰু কচু লম সেই কাৰণে জয়টো কাটি দি আছে কচু লৈ যাম ইহতে গোটেই ঘৰৰ সবজিয়ে খাই থাকে সেই কাৰণে তাৰ পিছত এয়া হাহু ওলাইছে হাহু এতিয়া আমাৰ ঘৰত আৰু নাযাব ঘৰত যাব গাঁৱত সেই কাৰণে হৈ আহিম মথাউৰি দি ইয়াৰ পৰা ওচৰতে বেছিখন নালাগে সেই কাৰণে আৰু আহিছে ননদৰ এতিয়া যাব কাৰণে ওলাইছো কাৰণ হাহুক থুবলৈ যাম ঘৰত সেই কাৰণে বাই বাই দিলো তাৰ পিছত এয়া হাহুক থুবলৈ যাই আছো মথাউৰি দি আৰু কিমান ধুনিয়া ৰাস্তাটো পাকা কৰিছে দেখিছে তাৰ পিছত কিমান ধুনিয়া এইবিলাক পানী এতিয়াও আছে ভিউটো চাইছে আপোনালোকে কিমান ধুনিয়া ভিউ আৰু হাহুক থুবলৈ যাই আছো গাঁৱত
এয়াৰটত দি আহি নামিলোঁ আৰু মথাউৰিৰ পৰা নামিলোঁ। এইখিনি খোজকাঢ়িয়ে যাব লাগিব আৰু এই মথাউৰি দেখিছে, খোজকাঢ়ি আহিলোঁ ইমান দূৰ আৰু পানী হৈ আছে। এইবিলাক পানী শুকোৱাই নাই। শাহু আহিছিল ননদৰ ঘৰত, এতিয়াকৈ ঘৰত যাম, সেইকাৰণে মই থ'বলৈ আহিছোঁ। থৈ ৰাতি আকৌ যাম। মই ব্লগটো ইয়াতে শেষ কৰিম, কাৰণ শাহুক থৈ ৰাতিয়ে যাম আৰু নেদেখাওঁ।